কোনফালৰ বাইদেউ এইকেইটা কেনেকুৱাকে বিয়া কৰিছে মই নাজানো। কিন্তু ইহঁতে মোক মামা বুলি মাতে আৰু মামা বুলি মাতি যেতিয়া ইহঁতক ভাগি দিব, যেতিয়াই জুনুই মাতে তাক তেনেকৈ মই ভাগি দিব। এই ভাগি দিবলৈ মাতিলে যিকোনো সংকটৰ সময়ত মই ইহঁতৰ ধৰ্মত কিদৰে বেদক বিয়া হাঁহি সংকটৰ সময়ত নিজৰ সৃষ্ট চৰিত্ৰৰ সংকট গোচৰ কৰি লগা হৈছিল, ময়ো মোৰ সৃষ্ট চৰিত্ৰৰ সংকট গোচৰৰ কাৰণে ইহঁতৰ সন্মুখলৈ আহিব লগা হয়। এই যে আচৰিত পৰিয়ালটো দেখিছে, যাৰ লগত আপোনালোক লাহে লাহে চিনাকি হ'ব ধৰিছে, এই আচৰিত পৰিয়ালটোৰ আহ্বানত মই আহিব লগা হয়। উলিয়াই জানা এটা দৰকাৰী বস্তু মানুহৰ আছে, যিটো বস্তু মানুহৰ আছে সেইটো বস্তু কাকিনী তামোলৰ নাই, কিন্তু মানুহৰ ভাগি হওক এইটো কি বস্তু মই জানো মোৰ কলহৰ এই যে বস্তুটোৰ বাবেই মানুহে ইটোৰ পিছত সিটো সমস্যাৰ সমাধান কৰি থাকে। আচ্ছা থাকিম এতিয়া ধৰিম বা ধৰি টেমজিং নৰ্থ এই টেমজিং নৰ্থে যদি এতিয়া এফালে সিংহ বগাবলৈ যায় সমস্যাটো তুমি আমাৰ কি সাধাৰণ জ্ঞানৰ পৰীক্ষা ল'বলৈ আহিছা নেকি? আৰু প্ৰশ্ন কাৰণ সাধাৰণ জ্ঞান নাথাকিলে বন্ধ কৰা, চাপ আমাৰ কথা শুনা। কোৱা বিপদ হব হয় ছোৱালী লাজ বন্ধ কৰ। তাৰ পাছত মই ক'ব পাৰো মামা, আমি পাঁচোজন
জন্মুৰ দেওৰ। যদি 2 নম্বৰ জন্মুৰ স্বামী, তেনেহ'লে 1 নম্বৰ জন্মুৰ বৰজনা। কিমান যে সমস্যা। তাৰ কথা কিয় কোৱাগিল ভাগিন? নধৰে অ। নধৰে? টোপনি নধৰে। নধৰে টোপনি মামা। হেৰা ডাক্তৰ। টোপনি নমস্কাৰ, সকলোকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আজি বাপুজী ভৱন ৰংগমঞ্চত সপনজ্যোতি ঠাকুৰ, আপোনালোকে সকলোৱে জানে, এজন বিখ্যাত নাট্যকাৰ, দেৰগাঁৱত ঘৰ, ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰৰ পৰা আদি কৰি অসমৰ বিভিন্ন মঞ্চত তেখেতৰ নাটক চলে। আৰু এইভাগ নাটক বাপুজী ভৱনৰে সোণালী জয়ন্তী যেতিয়া হৈছিলে, সেই সোণালী জয়ন্তীত আমি এই নাটভাগ মঞ্চস্থ কৰিছোঁ। তাত মই তৃতীয় ভাতৃ অভিনয় কৰিছিলোঁ। জ্যেষ্ঠ, মধ্য আৰু একেবাৰে কনিষ্ঠজন ইতিমধ্যে আমাৰ মাজৰ পৰা বিদায় মাগিছে। এই সুযোগতে মই তেখেতসকললৈ শ্ৰদ্ধা নিবেদিছোঁ। সেয়া কন্দৰ্প ভূঞা, বিষ্ণু ভূঞা আৰু অসীম হাজৰিকা। তেওঁলোককে চিন্তা কৰি বাপুজী ভৱনৰ এই ৰজত জয়ন্তী বৰ্ষৰ উপলক্ষে আমি আখৰাৰ তৰফৰ পৰা নাটভাগ পুনৰ মঞ্চস্থ কৰোঁ বুলি ভাবিলোঁ। যে সোণালী জয়ন্তীত কৰিছিলোঁ, পুনৰ 25 বছৰৰ মূৰত ৰজত জয়ন্তীটো আহিছে। সেই ৰজত জয়ন্তী উপলক্ষে আমি আখৰাৰ তৰফৰ পৰা পুনৰ এখন নাটককে মঞ্চস্থ কৰিলোঁ। যিসকল অভিনেতা অভিনেত্ৰী কৰিছে, মই তেখেতসকলৰ কেৱল প্ৰাণবল্লভ বৰাৰ বাহিৰে বাকী গোটেই কেইজনৰ লগত মই নতুনকৈ কাম কৰিছোঁ। একেবাৰে নতুন ল'ৰা ছোৱালী 4জন আহিছে। মই তেখেতসকলৰ লগত প্ৰথম কাম কৰিছোঁ। কাম কৰোঁতে যথেষ্ট কষ্ট হৈছে। যি নহওক, নাটক যেতিয়া সাৰ্থক হয়, সেই কষ্ট সদায় আনন্দৰ মুখে গ্ৰহণ কৰিব পাৰি, সেইটো ভাবিয়ে মই গ্ৰহণ কৰিছোঁ। আশা ৰাখিছোঁ তেওঁলোক উঠি অহা যুৱক যুৱতী ভৱিষ্যতলৈ অন্ততঃ এই নাটক বিষয়টোক লৈ পেলাই তেওঁলোক ব্যস্ত হৈ থাকক, কৰ্মজীৱন তেনেকৈ আৰম্ভ হওক। তেওঁলোকে ইয়াতে 2জন আছে। এগৰাকীয়ে এই বিষয়টোতে লৈ পেলাই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে, আৰু এজনে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে জাগিৰোড কলেজৰ পৰা। গতিকে তেওঁলোকে আজি এটা চান্স পাইছে মোৰ লগত কাম কৰাৰ, আৰু ময়ো এটা সুবিধা পাইছোঁ তেওঁলোকৰ লগত কাম কৰাৰ। সেইকাৰণে খুব আগ্ৰহেৰে কামখিনি কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ, আৰু তেওঁলোকে মোক যথেষ্ট সহায় কৰিছে। সেই সহায়ৰ ফলস্বৰূপে আজি নাটকখন সফল ৰূপায়ণ হৈছে বুলি ভাবিছোঁ। দৰ্শকে নিশ্চয় আনন্দ পাইছে। দৰ্শকে হাত চাপৰি দিছে, মানে আমি ভাবি লৈছোঁ নাটকখনে যথেষ্ট সফল ৰূপায়ণ হৈছে, এটা মাত্ৰা পাইছে। এই আখৰৰ জৰিয়তে কৰা নাট্যকাৰ দ্ৰৌপদী পৰিয়ালখনে এটা মাইলৰ খুঁটি আছিল এটা সময়ত। আৰু এইবাৰ ভাবিছোঁ এইবাৰো এই মাইলৰ খুঁটিৰে আকৌ এটা পৰ্যায়লৈকে উন্নীত কৰিছে আখৰাক। আশা কৰিম সকলো ৰাইজে আমাৰ এই নাটভাগ চাই পেলাই আনন্দিত হৈছে, আমাক আশীৰ্বাদ দিছে। আগলৈ তেনেকৈ কাম কৰিবৰ কাৰণে ৰাইজে আমাক আশীৰ্বাদ কৰিবই কামনা কৰিছোঁ। ধন্যবাদ।